নমস্কাৰ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দশম পাঠ ক্লাছ 4ৰ যিখিনি সংস্কৃত বিষয়ৰ দশম পাঠৰ যি ইয়াৰ শব্দাৰ্থ আৰু লগতে অনুবাদৰ সৈতে যি প্ৰশ্নোত্তৰ সেই শব্দাৰ্থৰ প্ৰশ্নোত্তৰখিনি গোটেইখিনি আলোচনা কৰা হ'ব। পাৰ্ট 1 আৰু পাৰ্ট 2 এইটো পাৰ্ট 1 দি দিছোঁ। পাৰ্ট 2টো ইয়াৰ পিছত যদি কাৰোবাক লাগে মোক জনাই দিব। তো প্ৰথমতে পাৰ্ট 1টোৰ আজি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী ক্লাছ 4ৰ যিটো শব্দাৰ্থ বা পাঠৰ ভাঙনি অনুবাদ গোটেইখিনি দিয়া হৈছে আৰু প্ৰশ্নোত্তৰ দিবলৈ যত্ন কৰা হৈছে। তো যিসকল ছাত্ৰ ছাত্ৰীৰ গোটেইখিনি পাঠ লাগে কমেণ্টছত জনাব, নিশ্চয় দিবলৈ যত্ন কৰিম। প্ৰথম যিটো শব্দ অৰ্থ ভতঃ মানে সৈনিক, অশ্বঃ মানে ঘোঁৰা, ভতঃ অশ্বাৎ পদ্ধতি অৰ্থাৎ সৈনিকজনে ঘোঁৰাৰ পৰা পৰিছে। কৃষকঃ মানে খেতিয়ক বা কৃষক বুলিও ক'ব পাৰোঁ। গ্ৰামঃ মানে গাঁও। এই সকলোখিনি পঞ্চমী বিভক্তিত কৰোৱা হৈছে এই পাঠটো, দশম পাঠটো। যি কি নহওক, কৃষকঃ গ্ৰামাত আগচ্ছতি, ইয়াত গ্ৰামত শব্দটো পঞ্চমী বিভক্তিত ৰূপত দিয়া হৈছে, অৰ্থাৎ খেতিয়কজনে গাঁৱৰ পৰা আহিছে। বা তাৰ পিছৰ যিটো পেৰা সেইটো হ'ল মহিলা। মহিলা মানে মহিলা ক'ব পাৰোঁ বা তিৰোতা ক'ব পাৰোঁ। আৰু পাকশালা মানে পাকঘৰ বা ৰান্ধনি ঘৰো ক'ব পাৰোঁ আমি। তো ইয়াত মহিলা পাকশালায়াঃ আগচ্ছতি, অৰ্থাৎ মহিলাজনীয়ে পাকঘৰৰ পৰা আহিছে, এনেকৈ দিব পাৰোঁ। পাকশালা আমি এইটো ৰান্ধনিটো নট দীৰ্ঘইকাৰ দিব লাগিব, এইটো মিষ্টেক হৈ গৈছে। নট দীৰ্ঘইকাৰ ৰান্ধনি ঘৰ বুলি ক'ব পাৰোঁ। তো পাকঘৰ বা ৰান্ধনি ঘৰ, মহিলা পাকশালায়াঃ আগচ্ছতি, অৰ্থাৎ মহিলাজনীয়ে পাকঘৰৰ পৰা আহিছে, এনেকৈ লিখিলেও হ'ল। ৰান্ধনি ঘৰৰ পৰা আহিছে এইটো লিখিলেও শুদ্ধ। মুনিবৰঃ মানে ঋষি, পাৱনিবৰ নদী মানে নদী। তাৰপিছৰ বাক্যটো দিয়া আছে মুনিবৰঃ নদ্যাঃ আগচ্ছতি, ইয়াত আগচ্ছতি হ'ব, অৰ্থাৎ ঋষিগৰাকীয়ে বা মুনিগৰাকীয়ে নদীৰ পৰা আহিছে। তাৰপিছতে আছে আম্ৰম মানে আম, বৃক্ষঃ মানে গছ, আম্ৰ বৃক্ষাৎ পততি মানে আমটো গছৰ পৰা সৰিছে বা পৰিছে লিখিলেও শুদ্ধ। বালকঃ মানে ল'ৰা, বিদ্যালয়ঃ মানে বিদ্যালয়, বালকঃ বিদ্যালয়াৎ আগচ্ছতি, অৰ্থাৎ ল'ৰাজনে বিদ্যালয়ৰ পৰা আহিছে। তাৰপিছতে উদাহৰণ এটা প্ৰশ্ন দিয়া হৈছিলে, উদাহৰণ দেখাই দিয়াৰ দৰে আমাৰ উত্তৰখিনি কৰিব দিছে পঞ্চমী বিভক্তিত। দুটা শব্দ দিয়া আছে, বৃক্ষঃ আৰু পত্ৰম। এই উদাহৰণটো আমাৰ উত্তৰ এনেকৈ দিছে যে বৃক্ষঃ শব্দটোৰ পঞ্চমী বিভক্তি বৃক্ষাৎ, তাৰপিছত পত্ৰম পততি, ইয়াত হ'ব পত্ৰম পততি। ইয়াতে এইখিনি এটা কথা কওঁ, যেতিয়া পত্ৰম আমাৰ শব্দটোৱে ম হষন্ত যেতিয়া থাকিব আৰু যেতিয়া বাক্যত প্ৰয়োগ হ'ব, যদি এই পিছৰ যিটো বাক্য এইটো যদি কনচনেণ্ট হৈ থাকে তেনেহ'লে এই মটো গৈ অনুস্বৰ হৈ যায়। আৰু যদি এইটো ফাৱেল থাকে, ফাৱেল মানে আমি কনচনেণ্ট মানে আমি ক খ এই ব্যঞ্জন বৰ্ণখনক বুজাওঁ, আৰু ফাৱেল মানে আমি অ আ এই অ আখনক বুজাওঁ। অ আৰ যিকেইটা বৰ্ণ তাৰে ভিতৰত যিকোনো এটা যদি হয়, পিছৰ বৰ্ণটো যদি ফাৱেল হয় তেনেহ'লে ম হষন্তই বহাম, আৰু যদি কনচনেণ্ট হৈ থাকে অৰ্থাৎ ব্যঞ্জন বৰ্ণ হৈ থাকে তেনেহ'লে অনুস্বৰ দি দিম। এইটো আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিব। যি কি নহওক, 2 নম্বৰটো দিয়া হৈছে হস্ত হ সুদাখণ্ড। তো হস্ত হটো আমি ইয়াৰ পঞ্চমী বিভক্তি হস্তাত আমাৰ আকাৰ দি পিনে ত হচন্ত দিব লাগিব। আৰু সুদাখণ্ডংটো যিহেতু ইয়াতো এইটো পততি দিয়া আছে, পটো ব্যঞ্জন বৰ্ণ বা কনচনেণ্ট, তেনেহ'লে এইখনে খণ্ডম শব্দটো ইয়াত অনুস্বৰ দিয়া হৈছে, সুদাখণ্ডম সুদাখণ্ডং পততি। তাৰপিছৰ যিটো প্ৰশ্ন দি আছে 3 নম্বৰ, অশ্বঃ বালকঃ। অশ্বহৰ পঞ্চমী বিভক্তি উদাহৰণ দেখাই দিয়াৰ দৰে যিহেতু কৰিব কৈছে, ঠিক তেনেধৰণে আমি বাক্যবিলাক বনাব লাগিব যে অশ্বাৎ বালকং পততি। তো এনেধৰণে 3 নম্বৰলৈকে কৰি দিয়া হৈছে, বাকীখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি আপোনালোকক বা তোমালোকক যদি গোটেইখিনি পাঠৰ প্ৰশ্ন উত্তৰ লাগে কমেণ্টছ যোগেৰে জনাব, মই নিশ্চয় দিবলৈ যত্ন কৰিম। থেংক ইউ ছ' মাছ। যদি কাৰোবাক ভিডিঅ'টো উপকৃত হৈছে বুলি অনুভৱ হয়
ভাবে তেনেহ'লে নিশ্চয় লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।